এইবাৰ কাগজৰ ফুলনি এখন বনাবলৈ লৈছোঁ। মই বনাব বিচৰা নাছিলোঁ। এই কাগজ কেইখিলাইহে ক'লে বোলে সিহঁতক ফুল বনাই দিব লাগে। এতিয়া কিনো কৰিম আৰু সিহঁতৰ মনৰ আশা পূৰণ নকৰাকৈও নোৱাৰিলোঁ। অৱশেষত এয়া কাটি আছোঁ কাগজ। কাটি কাটি এপাহ ফুল হৈছে বাৰু। তাতো কাগজ কেইখিলাৰ আপত্তি, বোলে সিহঁতক ৰং বিৰঙৰ ফুলহে বনাই দিব লাগে। মইনো কি কৰিম আৰু সিহঁতৰ কথা মতে এয়া বনাই আছোঁ আৰু। এয়া একেলগে কেইবাখিলাও কাগজ জপতিয়াই কাটি আছোঁ, নহ'লে এপাহ এপাহকৈ কাটিবলৈ হ'লে বহুত দেৰি লাগিব। এয়া মাজত হালধীয়াকৈ এনেদৰে কাটি লগাই দিম। আঠাটো লিপষ্টিকৰ নিচিনা। লগাই থাকোঁতে সিহঁতি ভাবিছিল সিহঁতি বোলে ৰঙীন হৈ যাব। তাৰপিছত ৰং নলগা দেখিহে সিহঁতি গম পাইছে এইটো আঠা বুলি। তাৰপিছতহে মই কৈছোঁ তোমালোকে একোৱেই চিনি নোপোৱা। এয়া তাৰপিছত পাত বনাবলৈ লৈছোঁ। পাত আৰু ডাল। এয়া আঠা দি লগাই দিছোঁ। এয়া আকৌ আঠা দি লগাই দিম। এনেদৰে গোটেই কেইপাহ ফুল লগাই দিম। প্ৰথমে পাতবোৰ কাটি লৈছোঁ। আঠাটো কিন্তু লগাবলৈ খুব ভাল। এয়া দেখিছেনে? এয়া এই কেইপাহ ফুলো লগাই দিছোঁ। হালধীয়া ৰংটো কম হোৱা যেন লাগিল, সেইকাৰণে আকৌ লগাই দিলোঁ। এয়া দেখিছেনে? হৈ গ'ল ফুলনি। এতিয়া যে সিহঁত কিমান যে সুখী নিজৰ এই নতুন ৰূপ দেখি। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।